নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছোঁ। আৰু আজি মই বহুত বিশেষ স্পেচিয়েল জেগা এটাত যাবলৈ ওলাইছোঁ। আপোনালোকে থাম্বনেইল চাই হয়তো গমেই পাইছে। আৰু এয়া যাবৰ কাৰণে একদম এনেকৈ ৰেডি সাজু হৈ লৈছোঁ পূৰা। এতিয়া ৰাতিপুৱা বাজিছে সময় 9টা। আৰু আপোনালোকে চাবচোন কেনেকুৱা লাগিছে মোক। তাৰপিছত বতৰ যিহেতু ডাৱৰীয়া, গতিকে বহুত ভালকৈ ওলাব পৰা নাই, যেনি তেনি কিবাকৈ যাব পাৰিলেই হ'ল। আৰু এনেকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ বলক। এতিয়া নকওঁ, যিহেতু য'ত যাম মই তাত আপোনালোকে দেখাই পাব। আৰু বলক মোৰ ভিডিঅ' পোনপ্ৰথমবাৰৰ বাবে চোৱাসকলে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু আকৌ এবাৰ সুধিছোঁ, আজি লুকটো কেনেকুৱা লাগিছে ক'বচোন। একেবাৰে চিম্পুলকৈ ওলাইছোঁ, যিহেতু বতৰটো বহুতেই বেছি বেয়া আৰু বতৰটো একদম ডাৱৰীয়া হৈ আছে আজি। আজিৰ অনুষ্ঠান আছিলে মোৰ কেপি ৰেচিডেঞ্চি ৰেষ্টুৰেণ্টত মঙলদৈত। আৰু এয়া লিফ্টত উঠি ল'লোঁ। লিফ্টত উঠিবলৈ কিন্তু মোৰ বহুত বেছি ভয় লাগে দেই। আৰু এয়া অনুষ্ঠান পালোঁ আহি। এতিয়ালৈকে একো কাৰ্যসূচী হোৱা নাই বাৰু। আহিয়েই প্ৰথমতে মোক খাবলৈ দিলে চাহ, এয়া পনীৰ পকৰা আৰু চাহ। তাৰপিছতে তেওঁলোকৰ অনুষ্ঠান আৰম্ভ হ'ল। আজিৰ অনুষ্ঠানটো আচলতে SBI লাইফ ইঞ্চুৰেঞ্চে এখন ইউনিট মিটিং অৰ্গেনাইজ কৰিছিলে আৰু তাত মোক হষ্টিং কৰিবৰ কাৰণে মাতিছিলে। তেওঁলোকৰ এয়া মেম্বাৰসকল আৰু তেওঁলোকৰ যিসকল ছিনিয়ৰ আছে তেওঁলোকো আছে ইয়াতে। আৰু আৰম্ভণিতে যিহেতু আমাৰ যিটো পৰম্পৰা বন্তি প্ৰজ্বলন, সেই কাৰ্যসূচীটো আৰম্ভণি কৰিলে। অনুষ্ঠানটো SBI লাইফ ইঞ্চুৰেঞ্চে মঙলদৈ কেপি ৰেচিডেঞ্চি ৰেষ্টুৰেণ্টখনত কৰিছিলে। বন্তি প্ৰজ্বলন অনুষ্ঠানটো শেষ হোৱাৰ পিছতে তেওঁলোকে তেওঁলোকৰ কিবা টাৰ্গেট ফিল আপ কৰাৰ বাবে কেক কাটিং অনুষ্ঠান এটা ৰাখিছিলে বাৰু। তাৰপিছত সকলোৱে মিলি কেক কাটিং অনুষ্ঠানটো কৰিলে আৰু দেখিছেনে ইমান ধুনীয়াকৈ এনজয় কৰিছে। কিছুমান অনুষ্ঠান কৰিবলৈ গ'লে আচলতে মানুহৰ যিটো ছাপোৰ্ট লাগে ন, সেই ছাপোৰ্টটো মই এই অনুষ্ঠানটোত ইমান ধুনীয়াকৈ পাইছিলোঁ। মই নিজে বহুত বেছি ছেটিছফাইড অনুভৱ কৰিছোঁ। তাৰপিছতে এই কণমানি মইনাজনীয়ে বৰ ধুনীয়াকৈ নাছিলে। অনুষ্ঠানটো অৱশ্যে শেষলৈকে এই বাইদেউজনীয়ে বৰ ধুনীয়া গীত এটিও গালে। সেইকাৰণে অনুষ্ঠানটো বহুত বেছি ভাল লাগিলে। আৰু অনুষ্ঠানৰ শেষত এয়া পেট পূজা চলিছে, অৰ্থাৎ লাঞ্চ। আৰু মই লাঞ্চ গ্ৰহণ কৰিলোঁ। তেওঁলোকে কিন্তু মোকো বহুত ধুনীয়াকৈ সম্বৰ্ধনা দিছিলে, গামোচা দিছিলে। অৱশ্যে মই ভিডিঅ' কৰিবলৈ নহ'ল। আৰু অনুষ্ঠানৰ শেষৰ পিছত আহিলোঁ গায়ত্ৰী ঘৰলৈ, কাৰণ আজি এই মাইনাজনী অন্নপ্ৰসন্ন আছিলে। আৰু এয়া চলিৰ মাক আজিৰ আমি বাহিৰে খাবৰ কাৰণে আহিলোঁ। ইয়াতে অহাৰ কাৰণে ভাল লাগিল। অৱস্থা একদম বহুত বেয়া মানে এতিয়া। নাই খালোঁ।